আপুনি অধ্যাপক হয়, অত্যন্ত দুখৰ খবৰ। জুবিন গাৰ্গ আমাৰ এই বিদ্যালয়ৰে ছাত্ৰ আছিল আৰু ক'ব গ'লে আমাৰ বিদ্যালয়ৰো এটা ডাঙৰ পৰিচয় আছিল জুবিন গাৰ্গ আৰু সকলোৰে হাৰ্টথ্ৰব মানে আমাৰ ছাত্ৰ ছাত্ৰীবিলাকৰো আমাৰ ইয়াত যিকোনো কম্পিটিশ্যন হ'লেও তাৰমানে তেওঁলোকে জুবিন গাৰ্গৰ গান গাইছিল। প্ৰতিটো ক্ষেত্ৰতে জুবিন গাৰ্গ কৰি আছিল। আজি আমি অৱশ্যে বহুত দেৰিকৈ খবৰটো পালোঁ, আমি 3টা বজাতহে পালোঁ। গতিকে আজি আমি 3টা বজাত পোৱাৰ পিছত আমি সঁচাকৈ সকলো আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলো একেবাৰে মৰ্মাহত হৈছে। মানে কি ঘটনা, কি এনেকুৱা যেন হৈছে যেন ঘৰৰ মানুহে নোহোৱা হৈছে আৰু তেখেতৰ মৃত্যুৱে অসমবাসীৰ লগতে আমাৰ বিদ্যালয়ৰো মানে যথেষ্ট আমাৰ পৰিৱেশ ম্লান কৰিছে আজিৰ দিনটোত। সেইবাবে তেখেতৰ আমি আত্মাৰ সদ্গতি কামনা কৰিছোঁ আৰু এনেকুৱা এজন ব্যক্তিক হেৰুৱাৰ পিছত সকলোৰে মনত যেনে ধৰণৰ বেদনা এটা হয়, আমাৰ বিদ্যালয়ে তাতকৈ অলপমান বেছিকৈ বেদনা অনুভৱ কৰিছে। কাৰণ আমাৰ বিদ্যালয়ত তেখেতে 3 বছৰ ধৰি ইয়াতে অধ্যয়ন কৰিছিল আৰু প্ৰতিটো বিভিন্ন অনুষ্ঠানত তেখেতে কিন্তু আমাৰ বিদ্যালয়ক সোঁৱৰণো কৰিছিল। আমাক যেতিয়াই প্ৰয়োজন হৈছিল ইয়ালৈকে আহিও গৈছিল আৰু সেইকাৰণে আমাৰ এই অঞ্চলৰ মানুহবিলাকৰ মনত তেখেতে এটা বিশেষ চাপ সৃষ্টি কৰি আছিল। এতিয়া তেনে এজন ব্যক্তি হঠাতে নোহোৱা হৈ যোৱা বুলি খবৰটো পোৱাৰ লগে লগে একেবাৰে মানে সকলো মানুহ ইয়াতে মৰ্মাহত হৈছে। তামোলপুৰৰ লগত জুবিন গাৰ্গৰ যি সম্পৰ্ক, শৈশৱৰ সম্পৰ্ক, কৈশোৰৰ সম্পৰ্ক, সেই সম্পৰ্কক মানে কোনেও অস্বীকাৰ কৰিব নোৱাৰে আৰু সেইবাবে জুবিন গাৰ্গ হেৰুৱা মানে তামোলপুৰে অত্যন্ত বেছি ক্ষতিৰ সন্মুখীন হোৱা যেন অনুভৱ হৈছে। যেতিয়া আমাৰ সোণালী জয়ন্তী, বিদ্যালয়ৰ সোণালী জয়ন্তী 2004ত অনুষ্ঠিত হৈছিল, তেতিয়া তেওঁ আহিছিল আৰু তেওঁ আমাৰ এই বিদ্যালয়ৰ সোণালী জয়ন্তীত তেওঁ সংগীত পৰিৱেশন কৰিছিল, তাকো বিনা পইচাই, যিহেতু তেওঁ আমাৰ ইয়াৰে ছাত্ৰ আছিল। আকৌ আমাৰ 2023 চনৰ ডিচেম্বৰ মাহৰ 29 ডিচেম্বৰত আমাৰ এলামনাই মিট প্ৰাক্তন ছাত্ৰ সমাৰোহ হৈছিল আৰু তাতো তেওঁ জুবিন গাৰ্গ আহিছিল, তেতিয়াও বিনা পইচাই আহিছিল আৰু যিকোনো মুহূৰ্ততে তেওঁ আহিব পাৰে বুলি কৈছিল আৰু যেতিয়াই প্ৰয়োজন হয় তেতিয়াই তেওঁ আমাক খবৰ দিব দিছিল। তেওঁ নিশ্চয় আহিলেহেঁতেন। আমি এইবাৰো ভাবিছিলোঁ আমি জুবিন গাৰ্গক এটা অনুষ্ঠানত আমি মাতিম, কিন্তু আমাৰ সপোন হৈয়ে থাকিল। আমি আৰু তেওঁক সেই সপোন আমি পূৰাব নোৱাৰোঁ। কিন্তু তেখেত যোৱা বাবে আমাৰ যেন বিদ্যালয়ৰ আমাৰ বিদ্যালয় পৰিয়ালৰ এনেকুৱা এক ক্ষতি হৈছে যাক আমি ভাষাৰে হয়তো আমি বুজাই দিব নোৱাৰোঁ।